বহুতে ভাবে যে তৰমুজ ঘৰতে কৰিব নোৱাৰি, কিন্তু তৰমুজ খেতিটো সহজে কৰিব পাৰি আৰু বেলেগ ধৰণে সাৰ চাৰ দি কৰাতকৈ জৈৱিকভাৱে কৰিলে ই বেছি ভালো হয় আৰু খাবলৈ বেছি সুস্বাদু হয়। প্ৰিয় কৃষক বন্ধুসকল, আমাৰ অসমৰ ৰাইজে অসমত তৰমুজৰ খেতিটো নহয় বুলি ভাবে আৰু সেইকাৰণে বহুতে নকৰে, কিন্তু অতি সহজে তৰমুজৰ খেতিটো কৰিব পাৰি। আৰু এনেকৈ ঘৰত তৰমুজৰ খেতিটো কেনেকৈ সহজভাৱে কৰিব পাৰি আজি মই কৃষক বন্ধুসকলক চমুকৈ অলপ ইয়াৰ আভাস দিবলৈ বিচাৰিছোঁ। এই খেতিটো কেনেকৈ কৰিব পাৰি আৰু কোন সময়ত কৰিব পাৰি মই এইটো আপোনালোকক চমুকৈ আভাস দিবলৈ বিচাৰিছোঁ। প্ৰথমতে এই খেতিটো ধৰক মাঘ মাহমানতে মানে গুটি পচাবলৈ আৰম্ভ কৰিব। আমাৰ ইয়াত মাঘ মাহতে গুটি পচাবলৈ যেনে এনেকুৱা ধৰণৰ গ্লাছবিলাক ল'ব আৰু এই গ্লাছবিলাকত মানে অলপ কেঁচু সাৰ দি অকণমান মাটি মিক্স কৰি ল'ব, তাতে দুটা গুটি পচাব আৰু গুটিকেইটা পচোৱাৰ পিছত তাক দুপাত জাষ্ট 3 পাত হওঁ এনেকুৱা অৱস্থাতে পুলিবিলাক ৰুব লাগিব। কিন্তু এনেকৈ পচাই লোৱা ভাল, নহ'লে মানে গজিব নগজিব এনেকুৱা অনিশ্চয়তা থাকে। গতিকে এই ধৰণৰ গ্লাছবিলাকত পচাই ল'লে বেছি ভাল। তাৰপিছত আপোনালোকে তৰমুজৰ খেতিটো কৰিবলৈ হ'লে এটা গাঁত কৰিব লাগিব। বৰ দ গাঁত কৰিব নালাগে, মানে এপেকেটমান দ একোটাখন গাঁত কৰিব লাগিব। এইবিলাক এপেকেটমান দ মই গাঁত কৰিছোঁ এইবিলাক। আৰু তাতে মই কেঁচু সাৰ দিছোঁ আৰু জাবৰ জোঁথৰ এনেকৈ যিবিলাক দিছোঁ আৰু গোবৰ, শুকান গোবৰ এনেকুৱা ধৰণৰ যিবিলাক গোবৰ আছে পচন সাৰ দিছোঁ, দি পেলাই গাঁতটো পূৰাই থৈ দিছোঁ। পূৰাই থৈ এসপ্তাহমান ৰৈ দিছোঁ, তাতে অলপ গুড়ি মাটি চুৰি মাটি দি দিছোঁ। আৰু তাৰপিছত পুলিটো মই এনেকৈ ৰুই দিছোঁ এই ধৰণে। ইয়াত মই 6টা পুলি দিছোঁ, 6জোপা আছে ইয়াত। মই বেছি নাই কৰা, 6টা পুলি দিছোঁ। আৰু মই ভাবিছোঁ যে বেছিকৈ ৰুলে এইখন গোটেইখন বগাই মেলি ডাঠ হৈ যাব আৰু তেতিয়া নালাগিব, সেইকাৰণে মই 6টা পুলিহে ৰুইছোঁ। এতিয়া পুলিটো যেতিয়া মানে অলপ ডাঙৰ হ'ব তেতিয়া তাক মানে আপডাল কৰি ইয়াৰ ছাইডত এই মাটিখিনিটো চাহ কৰি লোৱা হয়, ছাইডত তাৰমানে পচা খেৰ নাথাকিলে জাবৰ একদম পূৰা ঢাকি দিব লাগিব। কাৰণ মাঘ ফাগুন এনেকুৱা মাহবিলাকত খুব খৰাং হয় আৰু খৰাং হ'লে মাটিটোৰ পৰা পানীটো ওলাই গুচি যায়। কিন্তু খেৰ জাবৰ যদি দি থোৱা হয় তেতিয়া পানীটো ওলাই যাব নোৱাৰে। আৰু তাৰপিছত পুলিটোত মাজে মাজে প্ৰতিদিনেও নহ'লেও 2 দিনৰ অন্তৰে পানী দিব লাগিব। তাৰপিছত যেতিয়া পুলিটো উঠি আহিব মাটিটো চপাই দিয়ক, আৰু চপাই দিয়াৰ পিছত এতিয়া এই খেৰ জাবৰবিলাক আছে নহয়, তাতো অলপ পানী ছটিয়াই দিয়ক, যাতে পানীটো যাতে বাষ্প হৈ যাব নোৱাৰে। আৰু তাৰপিছত দেখিব কি বগাবলৈ ধৰিছে, আৰু কীট পতংগ যদি আহে সেইখিনি কম কৰিলে সেইখিনি হাতেৰেই মাৰি দিব। দৰৱ ছটিওৱাটো মই বৰ পচন্দ নকৰোঁ, কাৰণ দৰৱ ছটিয়ালে গছবিলাকত মানে পোক পতংগ আঁতৰ হৈ যাব যদিও দৰৱ পাতিবিলাক আকৌ ফল মূলবিলাকত লাগিব পাৰে। সেইকাৰণে মই দৰৱ ছটিওৱাৰ পক্ষপাতি নহয়। মানে কম খেতি কৰিছোঁ যেতিয়া তাত যদি কীট পতংগ হয় ডেইলি চাই থাকিলে কীট পতংগবিলাক মাৰি পেলাব পাৰি। আগবোৰ কেনেকুৱা থোৱালি হৈছে, গতিকে গছডাল মই নিশ্চয় হেল্ডি হৈছে বুলি ভাবিছোঁ, স্বাস্থ্যৱান হৈছে বুলি ভাবিছোঁ। এইটো ইয়াৰ কলি আহিছে, এইবিলাক মতা ফুল, এইটো মাইকী ফুল, আৰু লাগিছেও, লাগিছে দেখিছে না, এইটো লাগিছে, এইটো লাগিছে। গতিকে ইয়াক মানে বৰলীয়াই নিদিবৰ কাৰণে, এই বৰলীয়া পোকটোৱে বৰ অনিষ্ট কৰে। গতিকে এইবিলাক নহ'বৰ কাৰণে মই এনেকৈ নেট কাপোৰ দি পেলাই ঢাকি পেলাই থৈ দিওঁ, যাতে বৰলীয়াই ইয়াক অপকাৰ কৰিব নোৱাৰে। আৰু এইটো পৰিণত হ'লে আৰু ছিঙিব লাগে আৰু খাব পাৰি। গতিকে এনেকৈ মই ভাবোঁ যে অসমত অন্ততঃ ঘৰত খাবলৈ হ'লেও কমকৈ হ'লেও মানে তৰমুজৰ খেতি কৰিব পাৰি। অৱশ্যে কোনোবাই যদি ভাবে যদি যথেষ্ট পৰিমাণে খেতি কৰোঁ তেতিয়াহ'লে মাটিটো বেছি ডাঙৰকৈ উলিয়াই ল'ব লাগিব, বাম মাটি ল'ব লাগিব, যিটো পানী জমা নহয় তেনেকুৱা মাটি ল'ব লাগিব। তেনেকুৱা মাটিত তৰমুজ খেতি কৰিব পাৰে আৰু তেওঁলোকে ইয়াৰ পৰা 2 পইচা অৰ্জনো কৰিব পাৰিব। গতিকে মই কৃষক ৰাইজৰ সুবিধাৰ্থে মই তেওঁলোকে যে ভাবে যে অসমত তৰমুজৰ খেতি নহ'ব বা নিজৰ বাৰীডৰাত তৰমুজৰ খেতি নহ'ব, মই আপোনাক আপোনালোকক দেখুৱাই দিলোঁ তৰমুজৰ খেতি নিশ্চয় হ'ব। আৰু এই খেতি কৰি আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব বুলি মই আশা কৰিছোঁ।